হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি আমাৰ এটা খুব ভাল দিন, কিয়নো অযোধ্যাৰ ৰাম মন্দিৰৰ শুভ আৰম্ভণি, এটা স্মৰণীয় দিন। গতিকে মই দূৰৈৰ পৰাই সেৱা জনালোঁ আৰু আমিও ভাবিলোঁ আমাৰ কুলদেৱতা শ্যামমূৰ্তি মন্দিৰলৈ এয়া যাত্ৰা কৰিলোঁ, লগতে মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া হৈছে শ্যামমূৰ্তিলৈ যোৱা ঢেকীয়াল হৈ গৈছোঁ আমি। তেওঁলোকৰ সেইটো হৈছে দীঘলীয়া পদূলি, বহুত দীঘল, ভাল লাগে সোমাই গ'লেই খুব কিবা এটা ভাল লাগে। গতিকে নামি আপোনালোকক মই অকণমান ঘৰখনৰ পৰিৱেশটো দেখাবলৈ লৈছোঁ। মন্দিৰভাগ থকা স্থানটুকুৰা এয়া হৈছে হেমচন্দ্ৰ গোস্বামী, পণ্ডিত হেমচন্দ্ৰ গোস্বামী ঘৰ। এয়া মন্দিৰভাগ। গতিকে অকণমান পৰিৱেশটো দেখাইছোঁ আপোনালোকক। জুৰীয়া ভঁৰালৰ সৈতে এখন আভিজাত্য সম্পন্ন গৃহবাস। খুবেই ভাল লাগে সোমাই গ'লে। এয়া আমাৰ মন্দিৰভাগ, আমাৰ গোসাঁই কুলগুৰু আমাৰ। গতিকে আমি নিৰ্মালি ল'বলৈ হ'লে আমি সদায় উপবাসেই আমি তালৈ যাওঁ। একো নাখালেহে আমাক পদজলকণ তেখেতে দিয়ে। গতিকে একো নাই হেৰি দাদা, গোসাঁই ভাগৰ বিষয়ে অকণমান জানিম বুলি আহিছোঁ। বাহিৰতে অকণমান আপোনাৰ লগত কথা পাতিম। অভিনন্দন জনাইছোঁ। এখেত হৈছে হেমচন্দ্ৰ গোস্বামীদেৱৰ পৰিণাতি অনিল গোস্বামী। মই যিভাগ মন্দিৰলৈ আহিছোঁ, তেখেতে মন্দিৰভাগ চলাই আছে। আৰু গতিকে দাদা, আপোনাৰ পৰা মই মন্দিৰভাগৰ বিষয়ে অলপ জানিম। অলপ মই জানো, কাৰণ মোৰ শহুৰ দেউতাই কৈছিলে, আমি বিশেষকৈ তামুলী বংশ বৰ তামুলী বংশৰ মানুহ। গতিকে শহুৰ দেউতাই কিছুমান কথা কৈছিলে, তথাপিতো আপোনাৰ মুখে মই শুনিবলৈ বিচাৰিছোঁ। মন্দিৰভাগ ইয়াত কেনেকৈ স্থাপিত হ'ল আৰু কেনেকৈ মূৰ্তিভাগ ইয়ালৈ অনা হ'ল। প্ৰথমতে বোধ কৰোঁ আমাৰ তামুলী গাঁৱলৈকে অনা হৈছিলে। তামুলী গাঁৱলৈকে অনা হৈছিলে। মোমাই তামুলী বৰবৰ। হয়। তেওঁ সেইখিনি মৰিগাঁৱৰ পৰা বুকত বান্ধি লৈ আহিছে। হয়। লৈ আহি তাতে থ'লে। কিন্তু মন্দিৰভাগ গোসাঁইভাগ আনোতে তেওঁ নিজে আহিবলৈ বিচাৰিছিলে। নগাঁৱত আছিলে প্ৰথমতে, নহয়? নগাঁৱত থাকোঁতে এটা বুৰঞ্জীমূলক আখ্যান আছে তাতে আপোনাৰ হৰদত্ত আৰু বীৰদত্তৰ বীৰত্বটো বাঢ়ি গৈছিল। অলপ উদ্ভণ্ডালিৰ অলপ বেয়া হেৰিয়াত তেতিয়া গোসাঁই তাত থাকিবলৈ মন কৰা নাছিলে। সপোনটো আপোনাৰ কোনে দেখিছিলে? মোমাই তামুলী বৰবৰাই, নহয়? তেতিয়া মোমাই তামুলী বৰবৰা আহি পেলাই সেই হৰদত্ত বীৰদত্তক হেৰি কৰিলে। গোসাঁইভাগ থাকিলেতো নোৱাৰে তেওঁলোকক পৰাস্ত কৰিবলৈ। গতিকে গোসাঁইভাগে কিন্তু তেওঁ যেতিয়া মৰিগাঁও পালেগৈ, আমাৰ হেৰি যেতিয়া মৰিগাঁও পালেগৈ, তেতিয়াই গোসাঁইভাগ আহি মন্দিৰটো বাহিৰ ওলালে। তেওঁ সপোনত দেখালে। দেখুৱাৰ পিছত তেওঁ বাহিৰত ওলাই ৰখি আছে। তেওঁলোকৰ হেৰিয়াৰ যিটো তেওঁলোকৰ উৎপাতটো সহ্য কৰিব নোৱাৰি। তাৰপিছত মোমাই তামুলী গৈ পেলাই সেইখিনি দমন কৰি বহু মানুহ কাটি পেলালে। হয়। তাৰপৰা আমাৰ ইয়াত পেটাল চৰ্দাৰ লগত আছিলে। পেটাল চৰ্দাৰ সৈন্য লৈ যায়। মোমাই তামুলী ঘোঁৰা এটা আছিলে। মোমাই তামুলী ঘোঁৰাটোৰে যায় পিছত। সেই কথাটো মই অৱশ্যে পিছতহে জানো, আগতে নাজানো। তাৰপিছত আৰু যেতিয়া মোমাই তামুলী তাত পালেগৈ, পাই পেলাই তেওঁ সেইখিনিতে সেৱা এটা কৰিলে। মন্দিৰটো দেখি সেইখিনিতে সেৱা কৰিলে। কৰাৰ পিছত এইখিনি তেওঁ সিফালে গুচি গ'ল। গৈ সেইখিনি দমন কৰোঁতে ৰাতি তেওঁ এটা সপোন দেখিলে।
যে তই মোক লৈ যাবি পিছদিনা ৰাতিপুৱা গা পা ধুই আহি তেওঁ তাত সেৱা এটা কৰি ক'লে যে তুমি যেতিয়া মোক ৰাতি সপোন দেখুৱাইছা মই লৈ যাম তোমাক ইয়াত এৰি থৈ নাযাওঁ। তেওঁ কেনেকৈ নিব সেইটো কথাও কৈ দিলে নহয়? কৈ দিছে মানে ঘোঁৰাৰ শব্দ নোহোৱাকৈ খুৰাত মানে তুঁহ ভৰাই পেলাই যাবি। তাৰপিছত আৰু তেওঁ লৈ আহি আৰু তেওঁ ৰোৱা নাই, কিন্তু ক'তো ৰোৱা নাই। তেওঁ একদম মানে তামুলী গাঁও পাই গ'ল। তামুলী গাঁও আপোনাৰ মানে আহোমৰ মানে কি আছিলে মানে বংশাৱলীটোৰ মানে আহোম ৰজাৰ দিনত? নহয়, আচলতে মোমাই তামুলীৰ যিটো হেৰি আছিলে মানে সৈন্যবাহিনী ইয়াত কেম্প। তামুলী গাঁৱতে কেম্প আছিলে মোমাই তামুলীৰ মানে হেৰি সৈন্যবাহিনী। কিন্তু মোমাই তামুলী পেটাল চৰ্দাৰ দি সৈন্যবোৰ খোজকাঢ়ি পঠিয়াই দিয়ে। পেটাল চৰ্দাৰ ন? পেটাল চৰ্দাৰ হৈছে আমাৰ মানে তামুলী গাঁৱৰ পূৰ্বপুৰুষ। সেইটোৱে মই জানো। তাৰপিছত আৰু সেই পেটাল তামুলীৰ লগত গুচি গ'ল সৈন্যখিনি। কিন্তু মোমাই তামুলী এদিনৰ পিছত ঘোঁৰাৰে গৈ তাত ওলাই পেলাই সেইখিনি মানুহ একদম খাস্তাং কৰি দিলে। এইবোৰ চাবলৈ নাই, যি কৰ কৰি তই ঠেং হাত ভাঙি এনেকুৱা শব্দ হয়। এইবোৰ মোক সাধু এটা মানে এজন এই মোমাই তামুলীৰ ঘৰৰ ওচৰৰ মানুহে কৈছিলে। এইফালে আছিলে তেওঁ। তাৰপিছত মোমাই তামুলীয়ে আৰু পিছত এতিয়াতো সপোন দেখিছে আকৌ যে মোকতো এতিয়া তহঁতি ধুৱাব কৰিব লাগিব, তহঁতি মোক কম বাসাত থগে য'ত গোসাঁই আমাৰ নিজৰ মাটিতে আছিলে বুলি কৈছিলে। আৰু তেতিয়া মোক দেখাইছে মানে বিয়া হোৱাৰ পাছতে। তাৰপিছতে তাৰ পৰা আপোনালোকৰ ইয়ালৈ গুচি আহিম বুলি ক'লে সপোন দেখুৱালে। তেওঁ মোক মুকতলৈ লৈ যায়। গোটেই সৈন্যবাহিনী আহিছে আকৌ যদি কোনোবাই কাঢ়ি লৈ যায়। মোমাই তামুলী কিন্তু তেওঁলোকৰ পিছত আহিছে, সৈন্যবাহিনীৰ পিছত। তেওঁ এইটো কিন্তু ইয়াত ভৰাই লৈ আহিছে কাষলতি তলত মানে লুকুৱাই আনিছে। আনি পেলাই আমাৰ আজু ককা তেনেকৈ মূৰ্তিজনা আপোনাক দিবলৈ লৈ আহিছোঁ। আৰু এই মূৰ্তিজনা অমুকৰ পৰা আনিছোঁ মই, কিন্তু এতিয়া আমাৰ এই তামুলী গাঁৱত ধুওৱা কোৱা মানুহ নাই। গতিকে আপোনালোকে এইটো দায়িত্ব ল'ব। তেতিয়া আমাৰ আজু ককাহঁতে ক'লে হ'ব আৰু তুমি এতিয়া থৈ যোৱা। তাৰপিছত কি হ'ল যে এতিয়া অকল মন্দিৰটোহে আছে, এইফালেতো ঘৰ তামুলী গাঁৱৰ মানুহক সপোন দেখুৱালে যে তহঁতি আহি পেলাই ইয়াত মই ঘৰ এটা সাজি নামঘৰৰ নিচিনাকৈ ঘৰ এটা খেৰ বাঁহেৰে সাজি সেই সাজি দিতে আৰু তাৰপিছৰ পৰা তামুলী গাঁৱৰ মানুহে আৰু সদায় মানে গাখীৰে গোসাঁই ভাগক গা ধোৱা হয় ন? গাখীৰ সেইফালৰ পৰা আহে। সেইকাৰণে আমাৰ তামুলী গাঁৱৰ মানে প্ৰথম গৰু জগিলে গাখীৰ ভাগ ইয়াতে দিয়ে। আৰু আমাৰ মানে এটা বিশ্বাস আছে, আমি মানে বিপদত পৰিলে চিধা ইয়ালৈকে আমি শৰাই ভাগ আগবঢ়াওঁ আৰু চবে কোনো বাদ নাই। তাকে দাদা ভাল লাগিলে কথাখিনি, মোৰ জানিবলৈ বহুত ইচ্ছা আছিলে। সেইটোৱে আৰু তাৰ বাহিৰে মানে কি তাত আৰু ৰং ৰহন সাজি নাই গতিকে নমস্কাৰ, আপুনি বহুমূলীয়া সময়কণ মোক দিলে। মন্দিৰভাগৰ লগত এটি মানে ইতিহাস আছে। মই কিন্তু আপোনালোকক চমুকৈ